Hello viewers, মোৰ YouTube channel Jcb-লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ আগত Jcb ইতিহাস সম্পৰ্কে কিছু কথা জনাবৰ চেষ্টা কৰিম। বিশ্বৰ কঠিন আৰু অদ্ভুত আৱিষ্কাৰবোৰৰ ভিতৰত অন্যতম হ'ল Jcb। Jcb হ'ল এনে এটা যন্ত্ৰ যাৰ জৰিয়তে আধুনিক বিশ্বৰ বিভিন্ন সৃষ্টিশীল তথা ধ্বংসাত্মক কাম খুব ক্ষিপ্ৰ আৰু সহজতে কৰিব পাৰে। আমি যদি Jcb ইতিহাস সম্পৰ্কে জানিব বিচাৰো তেতিয়া হলে আমি দেখা পাম যে Jcb-ৰ হল ইয়াৰ প্ৰতিষ্ঠাতা। তেখেতৰ নামৰ পৰাই Jcb নামটো অনা হৈছে। Jcb কোম্পানীৰ প্ৰতিষ্ঠাতা Jcb-ৰ জন্ম হৈছিল 1916 চনত ইংলেণ্ডৰ ষ্টেফৰ্ডশ্বায়াৰত। Jcb-ৰ পৰিয়াল আছিল বেমফৰ্ড লিমিটেড নামৰ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ ইকুইপমেণ্ট বনোৱা এটা মেনুফেকচাৰিং ইউনিটৰ গৰাকী। 1938 চনত Jcb-ৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী পাছ কৰি আলফ্ৰেড হাবাৰ্ড লিমিটেড নামৰ এটা প্ৰতিষ্ঠানত কৰ্মজীৱন আৰম্ভণি কৰিছিল আৰু এনেদৰে 6 বছৰৰ অন্তত 1946 চনত সেই কাম ত্যাগ কৰি নিজ গৃহঠাইত ফেমিলি ফাৰ্মত মনোনিৱেশ কৰে। সেই কাম কৰি থকা অৱস্থাতে এদিন হঠাৎ হুৰাকে শুদ্ধ ভুলৰ বাবে জোচেফক ফাৰ্মৰ পৰা খেদি দিয়ে। জোচেফে নিজস্ব সৃষ্টিশীলতাৰ হেতুকে 1945 চনত এটা সৰু ৱেল্ডিং হাউচ খুলি পোনপ্ৰথমবাৰৰ বাবে টিপিং ফাৰ্ম টেইলৰ নামেৰে এখন সৰু কৃষি সুবিধাৰ্থে টেইলৰ সৃষ্টি কৰে, যিখন আছিল 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ অৱশিষ্ট সামগ্ৰীৰে তৈয়াৰী কৰা। সেইখনৰ বিক্ৰী দাম আছিল সেইখিনি সময়ত 40 পাউণ্ড। যিটো বছৰত জোচেফৰ বিজনেছ অপেন হৈছিল সেই বছৰ একে তাৰিখত তেখেতৰ পুত্ৰ এন্থনী পল বেমফৰ্ডৰ জন্ম হৈছিল। এই আছিল Jcb কোম্পানীৰ আৰম্ভণিৰ যাত্ৰা। তাৰ পিছত 1953 চনত Jcb কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে বেগ হোল্ডাৰ সংযোগ ঘটায় আৰু Jcb-ৰ ৰং হালধীয়া তথা ক্লাছিক লগো লগায়। Jcb কোম্পানী হ'ল ইউকেৰ প্ৰথমটো প্ৰাইভেট মাল্টিনেশ্যনেল কোম্পানী যিটোৱে নেকি ট্ৰেডমাৰ্ক নথকাকে 75 বছৰ ধৰি বিশ্বত নিজৰ বাণিজ্য একচেটিয়াভাৱে চলায়। পৰৱৰ্তী সময়ত মানৱ জাতিৰ প্ৰয়োজনীয়তা তথা উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি Jcb-ৰ পৰিৱৰ্তিত ৰূপত বেগ হোল্ডাৰ, লিভাৰ, বাকেট আৰু ষ্টেবিলাইজাৰ নিৰ্মাণ কৰি বহু পৰিমাণে সক্ষম কৰি তোলে। বৰ্তমানলৈকে Jcb-য়ে 500তকৈও অধিক ডিজাইন নিৰ্মাণ কৰিছে। এনেদৰে 1975 চনত জোচেফৰ এদিন মৃত্যু হয় আৰু পৰৱৰ্তী সময়ত তেখেতৰ পুত্ৰ এন্থনী পল বেমফৰ্ডে Jcb-ৰ চেয়াৰমেনৰ দায়িত্বভাৰ গ্ৰহণ কৰে। পিছলৈ এন্থনী পল বেমফৰ্ডৰ দূৰদৰ্শিতাত Jcb-য়ে ইন হাউচ প্ৰডাক্ট এটা ৰকষ্টাৰত 175 একৰ মাটিত মেনুফেকচাৰিং আৰু প্ৰডাকশ্যন কণ্ট্ৰল এটা স্থাপন কৰে। এনেদৰে নিজস্ব স্বকীয় তথা অদ্ভুত বৈশিষ্ট্যৰে Jcb-য়ে নিজৰ নাম অক্সফোৰ্ড ডিজনীত অন্তৰ্ভুক্ত কৰায়। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতত 1979 চনত Jcb-য়ে প্ৰডাকশ্যন এণ্ড মেনুফেকচাৰিং ইউনিট এটা স্থাপন কৰে। বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ ইউনিট পোৱা যায় আৰু দিনক দিনে ভাৰতত ইয়াৰ চাহিদা আন্তঃগাঁথনি তথা বিভিন্ন সৃষ্টিশীল তথা ধ্বংসাত্মক কামৰ ক্ষেত্ৰত বহু পৰিমাণে চাহিদা বৃদ্ধি পাইছে। বৰ্তমান সময়ত Jcb কোম্পানীৰ চেয়াৰমেন হ'ল এন্থনী বেমফৰ্ড। এনেদৰে বিভিন্ন ষ্টেজৰ মাজেদি Jcb-য়ে নিজৰ স্বকীয় বৈশিষ্ট্য অটুট ৰখাই আহিছে আৰু বৰ্তমান সময়ত ইয়াৰ চাহিদা গোটেই পৃথিৱীতে বিৰাজমান।